মৰ্ণিং ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। দেখিছে মই এতিয়া বৰ্তমান হাজিগাছি আছোঁ। মই আজি ঘৰলৈ যাবলৈ ওলাইছোঁ, বৰ্তমান বকতালৈ। ভাবিলোঁ বকতালৈ যাম যেতিয়া আমাৰ আজি পথাৰতে ৰোৱনী লাগি আছে, আমাৰ পথাৰখন লগতে ঘৰত কি নকৰোঁ তাকে আজি ভিডিঅ'টো বনালোঁ। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া আহি আঠাবাৰী পালোহি আৰু এয়া আঠাবাৰী শিৱ মন্দিৰ, এইফালে শিৱ মন্দিৰ আৰু তাৰ সন্মুখতে আছে এটা চাহপাতৰ ফেক্টৰী। চাহপাত বনোৱা হয়। ব'লক এতিয়া গৈ থাকোঁ। Through the highways till my shadow turns to sun rays, and on we'll go through the wastelands, through the highways, and on we'll go. Through the highways till my shadow turns to sun rays, and on we'll go through the wastelands, through the highways, and on we'll go. এতিয়া আমি আহি দিৰৈ পালোহি। এতিয়া ইয়াত নাৱেৰে পাৰ হ'ব লাগিব। দেখিছে পানী পুৰা বাঢ়ি আছে। পিছফালে এদিন ভণ্টি। ব'লক গৈ থাকোঁ। We'll grow in number, fueled by them to see the horizon, turn us to thousands. And we'll grow in number, fueled by them to see the horizon, turn us to thousands. And on we'll go through the wastelands, through the highways, till my shadow turns to sun rays, and on we'll go through the wastelands, through the highways, and on we'll go. এইখন আমাৰ দিচাং নৈৰ ওপৰত দিচাং দলং দেখিছে। আমি ঘূৰি আহি আপোনালোকক দেখুৱাম বাৰু এই দলংখনৰ ওপৰত উঠি। আহি আছোঁ, প্ৰায় পালোহি আৰু অকণমান আছে। আমি ঘৰ পালোহি। দেখিছে এখন বৰ্ডাৰ আছে সেই ঘৰত। এফালে ঘৰৰ মানুহ পুৰা ব্যস্ত হৈ আছে। এইজোপা দেখিছে, এইজোপা মই ৰোৱা ফুল দেখিছে, ইমান ধুনীয়া সেউজীয়া হৈ আছে। আৰু এইফালে মানি প্লেণ্ট, এজোপা ফুল। আমাৰ ঘৰত ফুল থাকোঁতে প্ৰায় বহুতেই আছে, কিন্তু ৰুবলৈহে ভালকৈ হোৱা নাই আচলতে। আমাৰ ঘৰটো যিহেতু বনাই থকা হৈছে, সেইবাবে মাটি অলপ পেলাবলগীয়া আছে, সেইবাবে ভালকৈ ফুলখিনি ৰুব পৰা নাই। তেও মাজে মাজে হৈছে আৰু। মই এতিয়া ঘৰত আছোঁ, ভাইটি ভণ্টি। আজি মই ঘৰলৈ অহা মোৰ উদ্দেশ্যটোৱে হৈছে, আজি যিহেতু 22 আগষ্ট ৰাখী বন্ধন, মই ভাইটিক ৰাখী পিন্ধাবলৈ আহিছিলোঁ। লগতে ভণ্টিকো লৈ আহিছোঁ। তাইও যিহেতু মোৰ এজনীয়ে ভণ্টি, নিপিন্ধালে বেয়া হ'ব কথাটো, সেইকাৰণে তাইকো লৈ আহিছোঁ।
through the highways till my shadow turns to sun rays. And on we'll go through the wastelands, through the highways. মই কামখিনি সোঁহাতে দিয়ে কৰিছিলোঁ, কিন্তু ফ্ৰণ্ট কেমেৰা হৈ থকাৰ বাবে বাওঁহাতীয়া নিচিনা লাগিছে। এয়া ভাইটি আৰু ভণ্টি ৰাখি পিন্ধা মোৰ হৈ গ'ল। এইফালে আমাৰ বাবে আইতাই স্পেচিয়েলি কোমোৰা আৰু হাঁহ মাংস বনাই আছে, দেখিছে। No, I don't want no rest. Echoing around these walls, fighting to create a song. I don't wanna miss a beat. এইফালে আমাৰ ডাঙৰ আইতাই জলকীয়া ভাজিৰ কাৰণে পচলা কাটি আছে। এয়া আমাৰ কোমোৰা আৰু হাঁহ মাংস, এইফালে পচলা জলকীয়া ভাজি ৰেডি, খাই লওঁ। Till my shadow আমাৰ ঘৰৰ একেবাৰে কাষতে থকা দিচাং নৈৰ ওপৰত দলং এখন দেখিছে, আমাৰ ঘৰৰ একেবাৰে ওচৰতে। ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। through the wastelands, through the highways. And on. এতিয়া প্ৰায় 5টামান বাজিছে, দেখিছে ইমান ধুনীয়া এটা পৰিৱেশ। এইজনী আমাৰ ভণ্টি। আমি এতিয়া ঘৰৰ পৰা আহি পালোহি। এতিয়া আমি ৰিমতে ৰাখি বন্ধন বুলি কিবা এটা নিয়ম কৰিব লৈছোঁ। ভণ্টিজনী বাৰ্থডে আছিলে জুলাই 9 তাৰিখে, কিন্তু তাই অকণমান গা বেয়া আছিলে, সেইবাবে বাৰ্থডে পাতিব পৰা নহ'ল। কিন্তু এতিয়া সেইবাবে আজি ৰাখি বন্ধন আৰু তাইৰ কাৰণে কেক এটাও বনাইছে, তাই কাটিব। কেমেৰা আগফালে আমি আমাৰ চাৰিজনীকে দেখা পাইছে, কিন্তু তাৰ ওচৰতে আৰু এজন আছে, এখন সৰু দা। তেওঁ কেমেৰা অকণমান আঁৰ হৈ আছে। We'll go through the wastelands, through the highways. And on এইফালে ভণ্টিয়ে গৌৰৱ দাক কেক কাটি ৰাখি পিন্ধাইছে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।